গাইজ আজি হৈছে নেক্সট দিনাখন মানে আজি আমি যাবলৈ ওলাইছোঁ আৰু 1:30 বজাত গাড়ী আছে মানে 2টা বজাত খানাপাৰা পাবহি চাগে 1:30 বজাত আইএছবিটি বা ওলাব আৰু এইফালে মা ৰেডি হৈ আছে তো আজি যামগে আজি টাটা বাই বাই এতিয়া যাম দাদাৰ তাত মানে ৰাতিপুৱা গ'লো দাদাৰ তাত মানে অফিচত গৈ পেলাই চাহ তাহ খাই মেলি আহিলোঁ আৰু এতিয়া যাম ওলাই মেলি লৈছোঁ কাৰণ হোটেলত চেক আউট কৰিব লাগিব এতিয়া আৰু সেইটো কাৰণে এতিয়া দাদাৰ তাত যাম ভাত চাকে বনাই মেলি হ'ব তো তাত খানা খাই মেলি আমি ডাইৰেক্ট যামগৈ খানাপাৰাত গাড়ীত উঠিম তাৰপিছত আৰু ঘৰ যাম আজি সেয়াই তো ভিডিঅ'টো চাই থাকক আজি এনেই সৰু ক্লিপ কেইটামান কৰিম আৰু পেলাই দাদাহঁতৰ ৰুমত পালোহি মানে দাদাৰ অফিচ পালোহি আৰু সিহঁতি গৈছে মা আৰু দাদা গৈছে হোটেলৰ বিল পে' কৰিবলৈ গৈছে আৰু এইফালে খানা বনাই আছে দাদা মানে মানুহ এজনে খানা বনাই আছে আমাৰ কাৰণে তো এতিয়া বাজিছে 11:15-20 হ'ল আৰু 1:30মান বজাত ওলাই দিম আৰু কাৰণতো 2টা বজাত গাড়ীখন পাবহি ন সেইটো কাৰণে 1:30 মানত ওলাই দিম চাগে সোনকালে ওলাব পাৰোঁ তো দেখাই থাকিম ৰ'ব এতিয়া মই অকলে ইয়াতে বহি আছোঁ বাকী যিসকল আছে তেখেতসকলে কাম কৰি আছে নিজৰ মই অকলে বহি আছোঁ বৰ খাই আৰু অকলে বহি চাওকচোন আজি মই কিমান বছৰ মূৰৰ ৰংমন পঢ়িছোঁ আৰু এইফালে মা আছে মাহঁত আহিলে আৰু এইফালে দাদাহঁতে কাম কৰি আছে তাৰপিছতে মায়ে সানি আছে দাদাই বনালে খানা কি বনাইছে আজি দালি তৰকাৰী সালাড ভাত এইফালে সৰুকৈ বনাই দাদাই খানা চানা বনায় ফাইনেলি খাবলৈ লৈছোঁ আৰু যে আচাৰ আনিলোঁ দাদালে বুলি আচাৰ খতমেই হ'ল মানে খাই দুদিনত খাই আচাৰ খতমেই কৰিছে নিজে খাইছে পূৰা তাৰপৰা কৈছে এইটো বেছি দিন নাযায় আৰু এইটো খুব বেছি 2 দিন যাব বোলে সঁচাকৈ হয় 2 দিনতে খতমেই কৰিব আৰু মানে খাওঁ এয়া মায়েতো ষ্টাৰ্ট দিলেই খাবলৈ তো খাই লওঁ আমি এতিয়া তাৰপিছত লগ পাইছোঁ আকৌ চ' এতিয়া হ'ল 1:25 আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু দাদাই থ'বলৈ যাব এতিয়া তো আমি যাওঁ আৰু নেক্সট লগ পাই য'ত উঠোঁ মানে আমি উঠা কথা আছে এতিয়া বেলতলা বৈশিষ্ট্য চাৰিআলিত উঠা কথা আছে এতিয়া ক'তবা উঠোঁ বৈশিষ্ট্য চাৰিআলিতে উঠোঁ নে খানাপাৰাতে উঠোঁ তো সেইটো কাৰণে গৈ লওঁ আগত তাৰপিছত দেখাইছোঁ আপোনালোকক আৰু আমি এতিয়া ওলাই আহিলোঁ গৈ আছোঁ বৈশিষ্ট্য চাৰিআলি তাতে উঠিম এইফালে থ'বলৈ আহিছে গাড়ী এখন নাথাকিলে বহুত দিগদাৰ ফাইনেলি উঠিলোঁ গাড়ী এই মাত্ৰ পাইছিলোঁ 2:20 আৰু এতিয়া বাজিছে 8:25 নাই পামগৈ আৰু অলপমান আছে ইমানেই বেছি ভাগৰ লাগিছে মানে বৰ ভাল লাগে দেউতা ডিউটিৰপৰা আহিব এতিয়া ওচৰতে আছে দেউতাক ঘৰলৈ আৰু যে মই জখলা বন্ধাত ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ মানে বেছি গাটো কিবা লাগিছে ন মানে ভিডিঅ' কৰিব থাকিব আৰু কৰিবলৈ ফাইনেলি পালোহি আৰু এতিয়া নামিম আৰু গাড়ীৰ পৰা আমি কৰি লওঁ দেউতা আহি ৰখি আছে গৈ লওঁ এতিয়া ঘৰত যাব
গাইজ ভাগৰে জিগৰে এই 2টা বজাৰ পৰা 1:30 বজাৰ পৰা আহি এতিয়া 9টা পূৰা 9টা বাজিছে এতিয়া এই জাষ্ট ঘৰৰ ৰখাইছে গাড়ী ঘৰত সোমাবৰ কাৰণে দেউতাই গেট খুলিছে তো এইটো অফ হৈ থাকিলে এইটো বেমাৰী এতিয়াহে ভাল হৈছে খং উঠি গৈছে ইমান বেছি আমনি লাগিছে আৰু একেটা পুৰা পিছফালৰ পৰা হাঁহি আছে হয় লাইটটো বেমাৰী নগৈ কি কম অফ হৈ গৈছে আকৌ নিজে তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ গুৱাহাটীৰ ভিডিঅ'জ খতম হ'ল আজি এইটো ভিডিঅ' লাষ্ট হয় এতিয়া খানাৰ ভিডিঅ' কিবা আহিব পাৰে তাৰপিছত মই হোষ্টেল যাম তাৰপিছত মোৰ বাৰ্থডে আহি আছে তো সেয়া যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে প্লিজ চেনেলটো স্কিপ নকৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো হিট কৰি দিব যাতে মই আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় তেন্তে নেক্সট ব্লগত পুনৰ লগ পাই আছোঁ আজিলৈ বাই